আজি মোৰ বিয়া, কইনা হৈ ওলাম মই। ইমান দিনে ভাবি থকা কথাবোৰ আজি সঁচা হ'ব। চকু পানী হৈ মোৰ হেঁপাহবোৰে হাঁহিব। সকলোৰে যে ইমান আয়োজন, সৌজনী ভণ্টি সাজি কাচি ৰীল বনাই ফুৰিছে। দেউতা আৰু দাদা মোৰ বিয়া বুলি যে গাত ততেই নাই, ৰাতিপুৱাৰ পৰাই ব্যস্ত। আজি যদি মা আমাৰ মাজত থাকিলহেঁতেন, সকলোবোৰ যে আৰু কিমান ধুনীয়া হ'লহেঁতেন। এই ঘৰখন, এই আপোন মানুহখিনি এৰি আজি মই যামগৈ, উৰণি ল'ম কইনা হৈ।